सेलिब्रिटी हां निजा ना निजा किबा इमरान हासमी বুলি আছে इमरान हासमी তো ই গাইস তা তু বলে इमरान हासमी মানে বুঝি পাইছ তো কি पतली कमरिया तेरी हाय 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 तेरी सिंगर करिया मेरी हाय 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 আমি আনবে যাইছো ইমান লো লেভেলত মোৰ ব্লগ নচলাই ভাই অ যা না নাগো গায়স নাই নেকি প্রত্যেক সপ্তাহতে যে আই ফেলা ওলা খুদা হাত দুখন লৈ ফেলা আমার মুখ নাই দে ফুবি আছে ফুব আমার তো মুখ সুখ নাই খা তই খা না খা 3 2 1 So guys, good morning and welcome back to a new video. তো এতে আমার হয়েছে কি এতে আমার হৈ আছে হাও So guys, mostly তে মাছ আমার লাদেনি আনছি বাজার পৰা মাই কি কলা আকৌ বুজি নাপাই না আরে এফালে আমার হইছি এফালে আমার হয়েছে তো মানে কি হৈছে মোৰ খাবার ইচ্ছা গৈছিল কিন্তু মোৰ বনাবা ইচ্ছা যোৱা নাছিল তো মানে মই যোৱামালক কলো যা বনগে কি হরে নাম ভালো কবি কইতে যা সকল যেটা কলো বলে তাই যা তো বনো ঠিকই আছে আনতে কিন্তু মই তা কষ্ট নৰহে না পাতকে তুনা কিনে দি দিবি কি পাতটো সিঙি আনছি ফেলে দিছি তাৰ মানে এক গোটা গোটা এটা এটা পাত ফেলে দিছি তাৰ মানে বাকি কালাতটো তো আসি অলপ চলপ না নাই কিন্তু আতে জালা গুড়া দিয়া নাছিল না তই তুই গণেশ গণেশ দেখা আছে অলপমান বস্তুটো এডখন ঠেং হাতে ফুল বাহ কি বস্তু বনাও হে লাগতে মোৰ আছিল কিন্তু এটা মাক দি দিলো গতিকে মাই তাই ইউজ কৰি থাকে তো মানে ভাগিন ডক বঢ়িয়া এফালে আমাৰ কিমান আগবাচি পকট চকৰি গিলি খান হৰি ইলা কি কুটি আছ মানুহ আছে তো খোৱা আকলা আপনি নহয় নহয় হাই ভাই আমাৰ মুখ নাই নেকি বেলেগ কথা এটা অলপ বুজিল মোৰ হা হাই এ কুটি আছে বনে বনে কি কুটি আছে এই পকৰি কিবা খাব লাগে এইটো মই বুলি নহয় ইমান ওচৰত কেমেৰাটো নানিলি হ'ব যা মই আপোনালোকে এইটোৰে কমেন্ট দিবই দিব তাৰ মানে জহমলক ক্লাছ লগাব লাগিব তাতে আপোনালোকে ক'ব ধৰক এনেকুৱা এটা পকৰি এইটো পকৰি খোৱাৰ মজাতকে যদি আপোনালোকে এই কাষেৰে ধৰক এডাল দীঘালকে ওলাইছি এডাল ভাঙি কিনে আপোনালোকে অলপমান খালা ধৰক এটা ক'ব গেলি এইখিনি বস্তু ভাঙি লৈ পেলাই খাওক এটা মজাটো বেছি হয় নে নহয় আপোনালোকে জনাওক গতিকে সেই মজাটো আপোনাক মই ল'ব খুজিছোঁ আমাৰ ঘৰত আমার মুখ নাই দে ফুবি আছে ফুব আমার তো মুখ সুখ নাই খা তই খা না খা যা পতলি কমরিয়া তেরি হাই 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 এই পতলি কমরিয়া তেরি হাই 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 কি হরে পতলি ফিগার মানুয়া লেপি দিও লেগা এসা সুমলে খা দেও পতলি কমরিয়া তেরি হাই 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 একদম পতল গে আমাৰ ঘৰৰ সবৰে পতলি কমৰিয়াই মানে আমার মানে সব জিরো ফিগার মানু আমি আরে আফালে কি বনছি এনা বস্তু খাই পেলাম ধৰক আমি একদম মানে হে কেতলা বহুত বমি আনছি মো বাইদেউ গাইস আমাৰ এপে কেতলা বহু বুলি কলি মানে বস্তুটো মোৰ মনতে নপৰে কি কেতলা বে সৰুতে কিবা পঢ়ছিলে তো বেলেগ কথা মোৰ এদিনা ৰাতি ই বস্তু যে ভাতা কৈছে ও মাই দাউৰি আমি কথা পাগল কি ও মাই পিনে কেতলা বহু দাউৰ দিছে তাৰ মানে গাইজ মই গেছিলো ভিডিঅ' আপলোড দিবা মানে লেচুৰ তলত নেটৱৰ্ক বেছিকৈ পায় তাৰপিছত মই গেছোঁ তাৰপিছত যোৱাৰ লগে লগে তাৰমানে লেচুৰ তলত কেটলা বহুত বহি আছিল আৰু মানে বস্তুবিলাক সিহঁতৰ যেতিয়া খং নুঠে বা ধৰক বেছি সিহঁতে ভয় অনুভৱ নকৰে তেতিয়া সিহঁতৰ কাটাকেইডাল মানে দাবে থৈ দিয়ে পিঠিখন লগাই থৈ দিয়ে এনেকৈ তাৰপৰা যেতিয়া সিহঁতৰ ভয় লাগি যায় কাটা এনেকৈ দাঙি দিয়ে গম পাইছে না তাৰপৰা মই যাই পেলালে সিহঁতে ভয়তে কাটাকেইডাল দাঙি পেলাই একদম ফুলি পেলাই দাউৰ মাৰিছে এটাই তাৰমানে সিহঁতৰ চেল্ফ ডিফেন্স এইটো সিহঁতৰ তো গাইজ আমাৰ লাষ্ট লেচুৰ অন্তিম অৱস্থা একদম সৰসজ্জাত পচি লেচু আমাৰ আইলে কি ঘৰৰে বস্তু নেকি আম বুলি ভাবছিলো यहाँ पे कतर है अमिता और इधर पे हमला यस कोलकाता टेस्टी टेस्टी होइसे बढ़िया কি হরে তাই আমার তো মানে বহুত ভালো আসলে দেখা মারামারি চলে দেখা দারু লিখ পেলা কথা কথা ডাঙৰ কাকা সিয়ার না বা মুখ চিত্রে দেখা তিন জায়গা রেডি হৈ যায় তাৰ মানে মই কোন কথা কৈছিলো 2020 বুলি মই 2018 20 চনত মোৰ এটা গাৰ্লফ্ৰেণ্ড আছিল মানে এক্স বুলি ক'ব পাৰি সেইটোৰে মনটো
আমাৰ এই কেৰে তোৰ ঠগিয়াকে হৈছে ফাফৰা ঐ মো আপি এক হল বুলি তই ইমান গালি পাৰি এক হল বুলি তই ইমান ফাফৰা মন কাৰণেতো বাদ দিছি না গাইজ ফাফৰা খোৱা মনৰ কাৰণেতো বাদ দিবা লগা হৈছে না ভাল হলিতো ৰাখি দিলো ঐ বেয়া কাৰণে বাঘ বাৰু মুখে দিলাক দেচোন বাঘ দিলাক মানে কি অৰ্থাৎ ফাফৰা খোৱা ভাল হলিতো বাদ দিলাক হয় না কি কৈছে হে আপনি মোৰ হয় নে তাৰ হয় মই ছোৱালীৰ হয় বাদ দিয়াক কি কৰে আমি মানে ময়ো আছো গাইছ খাবার আছে মোটামুটি নাই নেকি প্রত্যেক সপ্তাহতে যে আহি পেলাই ওলা সুধা হাত দুখন লৈ পেলাই বেলেগ কাম বন বোলা বস্তু নাই আৰু ইমান অপমান কৰা নাই তুমি ভাল বস্তু নিলোৱা হয় জানো অ চকলেট দিছ মেৰি কৃষ্ণ আমাৰ বাদাক তো কি চকলেট লৈছি যা বহুত সন্মানেৰে বাচ্চা তোমাক যা বাবাক নানা নেকি বাবাক নে তো খাবো বাবা খাবা চকলেট দিলি খাও দিয়া ভাগত বলা নাই ও 8 টাকা দাম দিছি দে দেখাত তো পালাকে মোক ইমান অপমান কৰি পেললা সন্মান কৰি আনছো সন্মান কৰি আনছি তাকো মানে এতিয়া মই মানে কৈ থাকে নে তাকো নুখুৱা বোলে বল দিবে কিবা আনবে খুৱাব লৈ যাই আছো কিয় কওঁ অকল পাল্লা আনছি ভাত খুৱাই দিছি বাবু মাছটো গেলে মাছ কিটা মাছ দিলি ও দিছা দে তো বলো কাৰো কিবা এটা আনবে গৈছি আমি হেনকে নকপা দে হেনকে নকপা হেনকে সিটো কথা নহয় না এতিয়ালৈকে অকল ভাত পৰলি নহয়তো পেটত চাও হৈছো নেকি পকৰি দোকানৰ পৰা কিনি আন বঞ্চি কি আটাৰ গুৰি ৰাখছি আমি খাইছোতো আমি মানুহ আটাৰ গুৰি লাগছি মইতো গুকে ফেলে বনিছিলো গাইস মই কৈ আছো কি বস্তু আপনি যাই আছো কোতই কো মই তো পাহৰি গৈছো আমি আনবে যাই আছো ইমান লো লেভেলত মোৰ ব্লগ নচলাই ভাই কছে আমাৰ না কো গাইস মই আনবে যাই আছো কি আনবে যাই আছো মই বাছো ভাগিনো গাড়ী খাম ভাগিনো আনে হান গাড়ী জিতু দিছো মই সুৱাৰ বাচ্চা দেখো গাড়ীখন কি ৰঙৰ আহিব কৈছে দাম দিছে আকৌ নাই গাড়ীখন মানে আমি ইলাখান চাওঁ তেনে আমি মানে কাম এনেকে কৰো যাতে দাম চাব নালাগে মই কেনেকৈ গাড়ী অৰ্ডাৰ দিছ দাম দানা মই ৰং দিছো এই ৰঙো নাচাওঁ ট্ৰেক্টাৰ নহয় কি জানানে মানে আমাৰ ভাগিনটো ডাঙৰ হৈছে নে এটা খোজ কাঢ়ব তাৰে কাৰণে এখন বস্তু গাড়ী তো গাইস চাইফালে দেখা দি আছো মানে সেই গাড়ীখন বলা আমাৰ ঘৰক লাগি বলা ডেলিভাৰী দিবা নৰে এনেকে হলে কেনেকে হ'ব ডেলিভাৰী চেনে দি আছো নেকি আমি কৈছে বহুত ডাঙৰ বোলে বস্তুখন গাড়ীত নাহে বাইকত নাই বলে তে এম কালে কেন হ'ব গাইস আপোনালোকে বহুতে কেনসেল কৰি দেই বা বহুতে কেনসেল কৰি নেদে পেলাই হাতে মানে উপায় নেপাই পেলাই কিবাকে হলে আনবে লগা হৈ যায় বস্তুটো মই এতিয়া নিজে আনবেও যাম ফোনো মাৰি আছে বন্ধ কৰিব আছে মই বন্ধ কৰিব কথা নহয় নহয় বন্ধ কৰ এখন এতিয়া খুলি থৈছে ডাক্তৰ গাইস লগ বস্তু জান কিবাকে আন কি বস্তু জান কি জান কোনত লাগব কেনা তই নাম মাথাত পৰব বাপৰে মই এই ড্ৰেছত যাই ফেলা কমাৰ খুজি ঘূৰি আহিলো গম পাইছা না খুদি এক্সপ্ৰেছন লেছ তাৰ মানে এইগলা এতিয়া হ'ব আনবক্সিং আমাৰ এই হেৰিটোৰ আৰু পুতলা কাচিছ মা আমি সৰু থাকাতে এইগলা কিবা বস্তু দেখা পাইছিলো না আমি মই দেখা নাই এই টিকলা আমাৰ এনেকে ঘূৰিব কথা এটা কৈ কি কবি মই মোৰ ভাগিনৰ কাৰণে মই টিউচনৰ পইচা দি তাৰ কাৰণে গিফ্ট কিনিছো বঢ়িয়া এনে হ'ব লাগে
আৰু মই টিউশ্যন ষ্টাৰ্ট কৰা বেছি দিন হোৱাও নাই বাৰু বঢ়িয়া বঢ়িয়া হাৰ্ডলি 1.5 মাহ মান হৈছে অ বাবা আমাৰ আপাৰ গাড়ী আহি গেল চাও ইনষ্টল কৰিবই আছে এ বাবা আগে মই বহিছে মাতে হ'ব তে ট্ৰাই কৰি দিয়া অ বঢ়িয়া ট্ৰাই গলে যা নাকা হৈ বেয়া ক'ত গ'ল অ গুনা লাইট দিব লাগবা একদম টাইট ফিট পিন্ধি যায় আৰু মই পিন্ধিছে এয়া কমফৰ্টেবল মেটাৰ্ছ গাইজ কমফৰ্টেবল য'ত মই কমফৰ্টেবল মই সেই কাপোৰে পিন্ধিম লাগিলে মোক বহুত পাগলী টাইপে নালাগক কিয় যিটো বস্তু কমফৰ্টেবল মই সেইটোত গতিকে এইটোত বিৰাট কমফৰ্টেবল আৰু এইটো মোৰ হাজবেণ্ডে আনি দিছিল বাৰু থেংক ইউ এতিয়া জিমলৈকে যাওঁ অলপ চলপ দেখুৱাবলৈ যত্ন কৰিম तो गाइस जिम पहुंच गई यहाँ पे कोई 2 लड़का है बस और कोई नहीं है तो मेरा जो है मेरा हफ्ता कोई फटाफट करके निकल जाती हूँ তো গাইস বঢ়িয়াকে জিমৰ পৰা আহি পালা আৰু এইফালে তাতো ইমান লগ ধলো কিন্তু সি না কি আছিল ইমান মানে তই ক সেলিব্ৰিটি তই কোনখান দেখো সেলিব্ৰিটি হা নিজৰ কিবা ইমৰান হাছমি বুলি ভাবছে ইমৰান হাছমি তই ই গাইস তাতো বলে ইমৰান হাছমি মানে বুজি পাইছ তই কি ইমৰান হাছমি মানে কি তই সার্চ কৰি নাচবি বা গাইজ এই সার্চ কৰি চাই সব বস্তু বিৰাট বেয়া বস্তু ই নিজকে না ইমৰান হাছমি বুলি ভাবছে না নিজকে কিবা সলমান খান বুলি ভাবছে না কিবা নিজকে কিবা বুলি ভাবছে ইমান খাতিৰ কৰিব লাগে এক কিবা এটা কাম কৰাৰ কাৰণে নিজক তুলনাত হাজাৰ সেলিব্ৰিটি হওক নিজে সদায় ডাঙাৰে তই ডাঙৰ নি আগত সলমান খানে দাওক সলমান খানক মই নিজকে নিজে ডাঙৰ বুলি ভাবিবি তই মানে সলমান খান মই নিজে কাকো মই ডাঙৰ পাতি নেদা আৰু মই কাৰো লগত মই তুলনাও ন কি কৰি লাগে তোৰ মই ইগলা বেলেগ লেকচাৰ মাৰা চলি সাধাৰণতে হ'ব পাৰে কৌলকে কেতিয়া কৌলো হ'ব পাৰে বা কয়লাৰ নিচিনা তাক নেঠিয়া পাৰে কিন্তু কথা দিতা হাৰাব নোৱাৰি কোনো বদে নৰাই নি শুনি গেছি তোমাক ইগলা খান কিন্তু মই নহয় মমে কো বুলি কোৱা এবাৰ মমে কৈছে তো গাইস এখন জিমৰ পৰা আহিলো আৰু জিমৰ পৰা আহাৰ পিছত গা পা ধুই পেলাই যিটো গ্লো আহে মুখত আমাৰ আজি এখন চুমেশ্বৰী বিৰাট কি আছে বিয়া চাই যে এখন সেইখন বিয়া অলৰেডি চালা আমাৰ বিয়াখন গাইস লাগি দি হান্দৰ প্ৰমোশন হ'ব প্ৰমোশন হ'ব তাৰ মানে আমি যিখন বিয়া পাতিছিলো মানে আপোনালোকে যিটো ভিডিঅ' চাইছে তেনেকুৱা বিয়াৰ গাঁৱত মানে আমাৰ দুখন হয় আমাৰ আজি মানে আমাৰ যোৱাকালি গ'ল ঠিকে আছে আমাৰ যোৱাকালি গ'ল তেওঁলোকে তাৰ মানে আজি আমাক নিমন্ত্ৰণ দিছে আমিতো যাম নেকি আমি যাব লাগিব আমিতো যাম